গাইছ তো নিউজিলেণ্ডৰ পৰা মুনাবিলিত যাই আছোঁ এতিয়ালৈকে। তো এতিয়ালৈকে যাই পোৱা নাই, ইমান দূৰ চাইকেল মাৰিলোঁ আৰু তথাপি এতিয়ালৈকে যাই পোৱা নাই। তো অলপ গ'লে পাম চাগে আৰু বহুত ভাল লাগি গৈছে আৰু তো ব্লগ তেনেহ'লে এনেকৈ যাই থাকোঁ আৰু আপোনালোকক মুনাবিলি দেখুৱাওঁ আৰু অলপ পিছতে পাম চাগে আৰু তো ব্লগ তেনেহ'লে আৰু বেছি পলম নকৰি আগুৱাই লৈ যাওঁ আৰু এইটো ভিডিঅ' আৰু কি কবি আৰু মুনাবিলি আহিতে চাওক আপোনালোকে এইটো ভূটানেই পাই গ'লোঁ আৰু কি কবি আৰু। তো ভূটানতো এনেকৈ সোমাব নোৱাৰিম আৰু কিছু ডকুমেণ্ট অনা নাই। তো পাৰিলে অলপ বছৰলৈ গৈ আহিম আৰু আপোনালোকক দেখুৱাই আহিম ভূটানটো, আৰু নোৱাৰিলে আৰু মুনাবিলতে গৈ আপোনালোকক দেখুৱাম মুনাবিলৰ ভিউ, আৰু ভিডিঅ'টো চাই থাকিব আপোনালোকে শেষলৈকে। আৰু গৈ আছোঁ এতিয়া আমি অলপ গ'লে পাম আৰু মুনাবিলি। তো চাই থাকোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে আৰু। তো ব্লগ তেনেহ'লে আগুৱাই থাকোঁ আৰু ভিডিঅ'টো লৈ। ফাইনেলি মুনাবিলি আহি পালোঁ, আৰু ইয়াত ইমান এটা এইবাৰ ভাল সজোৱা নাই আৰু। তো যোৱা বছৰ ভালেই আছিল এইটো, তো এইবাৰ সেনেকুৱা সজোৱা নাই আৰু একো কিছু যোৱা নাই আৰু এনে চিম্পুল হিচাপত আৰু। যিহেতু ঠাইখন এখন মানে বহুত সুন্দৰ ঠাই আৰু চিল থিল এইবিলাক নদী আছে আৰু সেইবাবে আৰু ইয়াত মানুহে পিকনিক খাবলৈ আহে আৰু এনে। তো ঠাইখন এনে ধুনীয়া, কিন্তু ইমান এটা ইয়াত বনা নাই কি এইবাৰ। মুনাবিলৰ সোঁতৰ ধাৰ চাওক না কিমান সোঁত, মানে একো শুনা নাযায় আৰু সোঁত ইমান সোঁত আহে আৰু সেইটো বাছ পিছপিনে দেখি আছা, মোৰ পিছপিনে আছে ভূটান। আৰু ভূটান মানে ঘূৰি নাপাওঁ আৰু ভূটান কিমান দূৰ আছে ক'ব নোৱাৰোঁ একো। তো ভূটান যাব পৰা নাই, নোৱাৰোঁ ক'ব নোৱাৰোঁ। তো ফাইনেলি মুনাবিলি আহি পালোঁ। তো গাইছ কি কবি আৰু চাৰিওফালে পূৰা পিকনিক খাই আছে মানুহবিলাকে, এইপিনে আছে আৰু এইপিনেও আছে। বহুত পিকনিক খাবলৈ আহিছে ইয়াত মানুহ। আৰু এইবিলাক চাওক না, শিলবিলাক কিমান ডাঙৰ ডাঙৰ শিল আছে আৰু ইয়াত। তো ঠাইখন মানে বহুত এখন ভাল হয় আৰু ঠাইখন, সেইবাবে আৰু মানুহে ইয়াত পিকনিক কৰিব আহে আৰু। তো চাওক গাইছ এইবিলাক চব আৰু ভিউ, মুনাবিলৰ ভিউ। গাইছ পানী কিন্তু তামাম কি ইয়াৰ, বহুত এটা ভাল আৰু পানীবিলাক বহুত ঠাণ্ডা পানী ইয়াত। তো গা ধুবলৈ মন যায়, কিন্তু কি কৰিবি আৰু ইমান দূৰ আহিছোঁ, গা ধুবলৈ নোৱাৰিম আৰু সেইকাৰণে গা পা নুধুলোঁ আৰু ইয়াত। কিন্তু পানী তামাম আৰু গাইছ ফাইনেলি মুনাবিলৰ পৰা ওলাই আহিলোঁ, কিন্তু মুনাবিলত একো সজোৱা নাই। ইমান দূৰৰ পৰা আহিছোঁ, কিন্তু ঠাই কিন্তু তামাম লাগে দেই, ঠাই মজা আছে। তো গাইছ আহিব পাৰে ইয়াত, ঠাইখন মজা আছে আৰু বহুতে আহিছে আজি পিকনিক খাবলৈ। একো নাই, তথাপি ঠাইখন কিন্তু মজা আছে আৰু সেইকাৰণে পিকনিক খাবলৈ আহিছে চবেই ইয়াত। আৰু পানী তামাম, গৰম দিনত আহিলে বহুত ভাল লাগিব ইয়াত গা ধুই। তো গা ধুব ইচ্ছা হৈছিল, কিন্তু বহুত দূৰৰ পৰা আহিছোঁ, তো তাৰ বাবে আৰু গা ধুবলৈ একো নোৱাৰিলোঁ আৰু। তো ধুব মন নগ'ল। তো গাইছ বলক তেনেহ'লে আৰু গাইছ মুনাবিলৰ পৰা আহি কিনে আমি কিবা এটা খালোঁ আৰু। তো গাইছ তাত যাব বিচাৰিলে আপোনালোকে যাব পাৰে, কিন্তু এটা কথা কৈ দিওঁ তাৰ আগতে, তাত গ'লে আপোনালোকে পানীৰ বটল নিবাই আৰু পানীৰ বটল নিনিলে আপোনালোকে বহুত কষ্ট পাবা। তাত পানীৰ অভাৱ কি হে আপোনালোকে গ'লে গম পাবা। আৰু তাত যোৱাৰ আগতে আপোনালোকে 2-3টামান পানীৰ বটল তাত লৈ যাবা, নহ'লে কিন্তু পানীৰ বহুত কষ্ট পাবা আপোনালোকে। তো এইটোৱে ক'লোঁ আৰু আপোনালোকে তো তাত যাব, এখন সুন্দৰ ঠাই। তো বহুত কষ্ট কৰি আহিলোঁ আৰু তাৰ পৰা আমি পানী ঠানি একো খোৱা নাই বহুত দেৰিলৈকে। তো এতিয়া খাই ল'লোঁ। তো এতিয়া আৰু ঘৰলৈ যাব লাগিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালা, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিদিনা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ। তো গাইছ এইবিলাকে খালোঁ আৰু কি খাম, ৰুটি আনিছোঁ, এইবিলাক পেকেট মিঠাই বহুত কিবা কিনি আৰু পেকেট মিঠাই। তো ৰুটি আমাৰ ৰৈ গ'ল, খাব পৰা নাই ইমানখিনি ৰুটি। তো বহুত দেৰি হৈ গ'ল আৰু খানৰো মানে আমাৰ টাইম টেবুল নোহোৱা হৈ গ'ল, সেইকাৰণে আৰু খাবই নোৱাৰিলোঁ।
আৰু আপোনালোকক যিটো কথা ক'লো তো তাত যাব পৰা আপোনালোকে, কিন্তু এটাই কথা লক্ষ্য ৰাখিবা, পানীৰ বটল তাত নিবা 2-3টামান, নহ'লে বহুত কষ্ট পাবা। তাত পানীৰ অভাৱ কিহে, আৰু তাত গ'লে গম পাবা আপোনালোকে, পানী একেবাৰে পোৱা নাযায় তাত গ'লে। তো পানীৰ বটল 2-3টামান লৈ যাব তাত গ'লে। আৰু জাগাটো ইমান বেয়া নহয়, বহুত ধুনীয়া ঠাই। তো যাব, আৰু আজিৰ ভিডিঅ'টো সেইখিনিতে সামৰি মাৰিলোঁ।